हेलो एभ्रिवान কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আৰু মোৰো বৰ্তমান ভালে যেহেতু এতিয়া বিহু বতৰ মোৰ পিছে পুৰা বিহু লাগিছে দেই আপোনালোকৰ বিহু লাগিছে নে ৰাইজ আৰু মই ৰাতিপুৱা শুই উঠি আহিলো মিলত পিঠা পিছাবলে আৰু এয়া ধুনীয়াকৈ আহি আছো এইফালে আৰু এইটোৱে হৈছে বোলে পিঠা খুন্দা মেচিন মই পিছে আজি দেখিছো দেই পিঠা আগে পিছে মিলত এনেদৰে দি পোৱা নাই ঘৰৰ ওচৰতে আৰু থকাৰ কাৰণে ভাবিলো এনেদৰে আজি মিলতে পিঠা পিছাই লৈ যাওঁ আৰু এনেদৰে দিব আৰু এইফালে ধুনীয়াকৈ মানে 2 মিনিটতে হৈ যাব এইফালে দেখিছেনে এটা মোনা লগাই দিছে তলত আৰু ইয়াতে ধুনীয়াকৈ পিঠাগুড়িখিনি সোমাই গৈ আছে মেচিনটো চলাই দিলে একেবাৰে সহজ পদ্ধতি আজিকালি বহুত বেছি সুবিধা নহয় জানো মাত্ৰ 2 মিনিটত মই 2 কিলো চাউলৰ পিঠাগুড়ি খুদাই আনিলো আৰু এইফালে আমাৰ ঘৰৰ ওপৰৰ স্লেববোৰ ইমান বেছি ধূলি যেহেতু ঘৰটো আমাৰ ৰাস্তাৰ কাষতে সেইকাৰণে ইমান ধূলি পৰি আছে ভাবিলো ভাইটিক চাফা কৰাই দিওঁ আৰু এইফালে আকৌ মায়ে তিয়াই ৰাখিছে বৰা চাউল মানে এইখিনি আমি খুন্দিবগৈ লাগিব ঢেঁকীত নহ'লে তিল পিঠা নুঠিব যে মেচিনত দিলে আৰু এইফালে মায়ে আকৌ কাটি থৈছিলে কলপাত ভাবিলো সেইখিনি ধুনীয়াকৈ কাটি লওঁ আৰু মোৰ ফালৰ পৰা সকলোলৈকে মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল সকলো ভালে থাকক মাঘৰ বিহু আহিলে গ'লে বহুত বেছি ভাল লাগে যেহেতু মই খাই ভাল পাওঁ আৰু ভোগালী বিহুত যেহেতু অকল খোৱাহে হয় নহয় জানো জা জলপান পিঠা পনা ৰহি হাঁচ লগতে ইমান বেছি ভাল লাগে আৰু এইফালে আহিলো ঢেঁকীত পিঠা খুন্দিবলৈ ঘৰৰ ওচৰতে মই ঢেঁকী দি আছো আৰু মাক ধুনীয়াকৈ বৰাব লগাই আছো মানে মায়ে ইমান বেছি ঢেঁকী দিব নোৱাৰে পিঠা খুন্দি হোৱাৰ পাছত এইফালে মই ভাজি লৈছোঁ তিলখিনি যিহেতু তিল পিঠা বনাম সেইকাৰণে তিলখিনি এনেদৰে ভাজি ল'ম তাৰ পাছত খুন্দি কিনে গুড়ৰ লগত মিক্স কৰি এনেদৰে তিল পিঠা বনাওঁ আৰু এইফালে মই পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ যিহেতু বহুতখিনি পিঠা গোটেই ৰাতি চাগে পুৰি মই শেষেই কৰিব নোৱাৰি ইমান বেছি এক্সপাৰ্ট নহয় যে আৰু মই যিহেতু অকলেই বনাব লাগিব সেইকাৰণে বহুত বেছি দেৰি হ'ব নাজানো বনাই শেষ কৰিব পাৰিম নে নোৱাৰিম আৰু যিসকলে নাজানে তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই বনাব পাৰিব আৰু এনেদৰে মই তিল পিঠা বনাওঁ বহুতে কিন্তু বহুত ধৰণে বেলেগ ধৰণে বনায় আৰু এয়া ধুনীয়াকৈ তিল গুড়ৰ লগত পিঠাত মাজত এনেদৰে ভৰাই কিনে ধুনীয়াকৈ মেৰিয়াই দিছোঁ তিল পিঠা খাই কোনে কোনে ভাল পায় বাৰু মই পিছে ভাল পাওঁ দেই মোৰ আমনিৰ লগত এয়া মই ভণ্টিক অলপ পুৰিব দিলোঁ দিছে তাই পূৰা কান্দি গৈছেগৈ মানে জুই কোৱা ধোঁৱাইছে আৰু লগতে বহুত বেছি তাপ আৰু জুইত বনালে সেইকাৰণে বেয়া বহুতে গেছত বনায় কিন্তু গেছত বনাব পাৰি আৰু জুইত বনোৱা আৰু গেছত বনোৱা বহুত বেলেগ পিঠা কিন্তু জুইতে বনাব লাগে আৰু এয়া দেখিছেনে অৱস্থা বেয়া কঁকাল ভৰি বিষাই গৈছেগৈ গোটেইখিনি পিঠা যিহেতু পুৰি শেষ কৰিব নোৱাৰিলোঁ ইমানখিনিয়ে পাৰিলোঁ আৰু কোনোমতে আৰু মই বনোৱা তিল পিঠা বাৰু কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব দেই